guys, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো বৰ্তমান এতিয়া আৰু বহুত কিদিন মানে মই ভিডিও বনোৱা নাছিলো কাৰণ মোৰ গাটো বৰ ভাল নাছিলে আৰু আজি গাটো সম্পূৰ্ণ ভাল পাই গলো আৰু হেবাবে মই অকমান দেখিছে মোৰ হাজিকাছি লৈছো কাৰণ অকল হাজিকাছি ললে মই এনাৰ্জি পাওঁ ভিডিও বনাবলৈ গতিকে হেয়া মই অকমান গা চা ধুই এতিয়া মই ৰেডি হৈ গলো আৰু আজি মই ভাবিছো কি পোলাও বনাও আৰু ঘৰতে পনীৰ আছে আজি ঘৰ নিৰামিষও হয় গতিকে পোলাও অলপ বনাও আৰু পনীৰ বনাও গতিকে মই হে আপোনালোকৰ আগত শেয়াৰ কৰিম গতিকে বলো ভিডিওটো দেৰি নকৰি ষ্টাৰ্ট কৰো বলো গাইস ৰেচিপিটো বনোৱা দেখুৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছো ৰব এই বস্তুটো এইফালে আছে দেখাইছো ৰব এইটো গাইস দেখিছেনে এইটো কি লৈছে আমাৰ ঘৰত বা কুন্দুৰ টেকেলি মোক এবাৰ ফুটিলেও ইমান ডাঙৰকে লৈছে বেছি নেদেখা মোক কামুৰি দিব আইও ভয়ে লাগে মোক দেখিছেনে আৰু এতিয়া বনাম পনীৰ বাবে লৈছো পনীৰ লগত লৈছো এই দুটা পিয়াজ বিলাহী এফাল জলকীয়া ৰসুন আদা আৰু লং ইলাচি এই ৰেচিপিটো মোৰ ভিডিঅ'ত বহুতবাৰ মই শেয়াৰ কৰিছো গতিকে মই ইমান ডিটেইলছত নেদেখাও দুটামান কাজু লৈ লৈছো তো আপোনালোকে নাই চোৱা যদি মোৰ ভিডিঅ'ত চাই ল'ব পনীৰ ৰেচিপিটো আৰু এতিয়া এখন কেৰাহী গৰম হ'ল তেল দি দিলোঁ তাতে গোটেই পিয়াজ বিলাহী ৰসুন আদা গোটেইখিনি দি পেনে এইখিনি অলপমান ভজাৰ পিছত কাজুকেইটাও দি দিছোঁ অলপমান ভজাৰ পিছত মই ঠাণ্ডা কৰি পেনে মিক্সিত পিচি ল'ম আৰু এতিয়া একেখন কেৰাহীতে মই তেল দি পেনে এই পনীৰ টুকুৰাকেইটা অলপ ফ্ৰাই কৰি ল'ম ডিপ ফ্ৰাই নহয় আৰু অলপ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰাৰ পিছত মই পনীৰখিনি বাতিত কাঢ়ি পেনে তাতে মই গৰম পানী দি থৈ দিম তেতিয়া গৰম পানী দি থলে পনীৰবোৰ কোমল হৈ থাকে টান হৈ নাযায় গতিকে পানী দি ললোঁ আৰু ইয়াতে এতিয়া মই যিখিনি মছলাখিনি ঠাণ্ডা হ'ব দিছিলোঁ সেইখিনি এতিয়া মই মিক্সিত পিচি ল'লোঁ আৰু এতিয়া সেই একেখন কেৰাহীতে অলপ তেল দি পেনে অকণমান জিৰা গুটি কেইটামান দি পিনে সেইকেইটা ফুটি উঠাত মই সেই যে পিচি লৈছিলোঁ সেইখিনি মই তেলতে দি দিম দি দিয়াৰ পিছত সেইখিনি অকণমান ভাজি ল'ম আৰু ইয়াতে এতিয়া মই অকণমান ধনিয়া গুড়ি জিৰা গুড়ি আৰু অকণমান পনীৰ মছলা আছে সেই পনীৰ মছলাকণো অকণমান দি পিনে এইখিনি ভালকৈ লৰাই লৈছোঁ লৰাই লোৱাৰ পিছত ইয়াতে অকণমান জলকীয়া গুড়ি মই যোগ কৰি দি দিছোঁ কালাৰৰ কাৰণে আৰু এইখিনিও ভালকৈ লৰাই ল'ম তাতে যোগ কৰি দিছোঁ মই নিমখ সোৱাদ অনুযায়ী নিমখ যিমান লাগে আৰু অকণমান লাগি ধৰাত মই পানী অকণমানো দি দিছোঁ পানীটো এনেও আপোনাৰ ইচ্ছামতে দি দিব যিমান লাগে মোৰ পানী ইমানে হৈ যাব মই পানী দি দিলোঁ যিমান লাগে আৰু এতিয়া মই এইখিনি উতল এটা অহাত সেই যে মই গৰম পানী তিয়াই থৈছিলোঁ পনীৰখিনি সেইখিনি মই ইয়াতে দি দিম আৰু ইয়াত বিশেষ একো কৰিব নালাগে পনীৰটো চবতকৈ ইজি বনাবলৈ পনীৰ ৰেচিপিটো আৰু এতিয়া বাছ অকণমান 5 মিনিটমান উতল অহাৰ পিছতে মই ইয়াতে অকণমান কচুৰি মেথি দি পিনে গেছটো অফ কৰি এইখিনি হৈ গ'ল আৰু এতিয়া লাষ্ট মই দিম অকণমান কচুৰি মেথি ইয়াতে অকণমান কচুৰি মেথি দি দিওঁ আৰু বাছ এইখিনি হৈ গ'ল এতিয়া কৰোঁ গেছ বন্ধ মোৰ পনীৰ বনাই হৈ গ'ল আৰু এতিয়া মই বনাম পোলাও বনাম কিন্তু পোলাওটোৰ কাৰণে আমি যিটো সাধাৰণ ঘৰত যেনে ভাত বনাই খাওঁ যিটো চাউল সেইটো চাউলে মই লৈ লৈছোঁ এতিয়া ধুই থলোঁ এইখিনি বেলেগ চাউল ইউজ কৰা নাই আৰু তাৰ পোলাওৰ বাবে মই এই দুডালমান বিন কাটি লৈছোঁ আৰু লগতে পিঁয়াজ লৈ লৈছোঁ আৰু কেইটামান কিচমিচ লৈ লৈছোঁ আৰু গৰম মছলা আছে আৰু আলু দি ভাজি মই পোলাও কাৰণ মই আলু খাই ভাল পাওঁ সেইকাৰণে আলু দি দিওঁ অলপ ষ্টাৰ্ট কৰোঁ আৰু পোলাও বনাবলৈ এয়া কুকাৰটো গৰম হ'ল এতিয়া মই ইয়াতে অকণ তেল দি দিওঁ প্ৰথমতে আলুকেইটা ফ্ৰাই কৰি লওঁ এয়া আলুকেইডোখৰ ফ্ৰাই কৰাৰ পিছত মই সেয়া কুকাৰতে গৰম মছলা লং ইলাচি আৰু তেজপাত দুখিলামান আছিলে সেয়া মই তেলতে দি দিছোঁ আৰু এইখিনি অলপ ফুটি উঠাত তাতে মই দি দিম কাটি থোৱা পিঁয়াজখিনি এইখিনি এতিয়া ভালকৈ মই লৰাই ল'ম পিঁয়াজখিনি ভালকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে লৰাই ল'ম আৰু গোল্ডেন ব্ৰাউন অকণমান হ'বলৈ মানে কালাৰটো উঠিবলৈ মই ইয়াতে অকণমান চেনি যোগ কৰি দিম
চেনি যোগ কৰি দিলে মানে অকণমান কালাৰটো গোল্ডেন হৈ যায়, গতিকে সেয়া মই চেনি অকণমান যোগ কৰি দিছোঁ। আৰু এইখিনি ভালকৈ লৰোৱাৰ পিছত মই ইয়াতে ৰচুন আদা অকণমান পিচি থৈছিলোঁ, সেয়াও মই তেলতে দি দিছোঁ। আৰু এইখিনিও ভালকৈ লৰাই থাকিম, মানে ৰচুন আদা কেঁচা গোন্ধটো যাব লাগিব। এইখিনি ভালকৈ লৰোৱাৰ পিছত ইয়াতে মই এতিয়া সেই খিচমিচখিনি দি দিম। খিচমিচখিনি দিয়া অকণমান লৰোৱাৰ পিছতে মই সেই ডিমখিনিও দি দিম। আৰু ইয়াত সোৱাদ অনুযায়ী মই নিমখো যোগ কৰি দিলোঁ। নিমখটো অকণমান সৰহকৈ দিব, কাৰণ চাউলটো দিব লাগিব আৰু পানীও দিব লাগিব, সেইকাৰণে নিমখটো দৰকাৰ হয়। আৰু এতিয়া এইখিনি লৰোৱাৰ পিছত মই এতিয়া সেই চাউলখিনি দি দিওঁ। এইখিনি একদম ভাত বনোৱা চাউল হয়, মই বাছ পোলাও খাব মন গ'ল কাৰণে মই এইখিনিকে তিয়াই ল'লোঁ। এনেকৈও বনালেও ভালেই লাগে। আৰু এয়া চাউলখিনি মই দি দিম। আৰু চাউলখিনি দিয়াৰ পিছত মই এইখিনি 5-10 মিনিটমান মই ভাজি ল'ম। যেতিয়ালৈকে এই তাৰ কালাৰটো অকণমান চেঞ্জ নহয়, তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম এনেকৈ। এয়া কালাৰটো চেঞ্জ হ'ল। এতিয়া মই ইয়াতে পানী যোগ কৰি দিছোঁ। পানীটো একদম মই নিজৰ হিচাপ মতে দিওঁ, ডুব যোৱালৈকে চাউলখিনি। আপোনালোকে ভালকৈ জানিব মোতকৈ কিমান দিব লাগে, কিন্তু মই এইটোৱে কৰোঁ যে অকল চাউলখিনি ডুব যোৱালৈকে মই পানীটো দিওঁ। আৰু আলুকেইডোখৰ দিবলৈ পাহৰি গৈছিলোঁ, এয়া আলুকেইডোখৰ ফ্ৰাই কৰি থৈছিলোঁ যে এই আলুকেইডোখৰ দি দিলোঁ। আৰু এতিয়া কুকাৰৰ ঢাকনখন মাৰি মই 2টা হুইচেল মাৰিবলৈ এৰি দিম। গাইজ, এয়া মোৰ পোলাও হৈ গ'ল। এয়া মই অকণমান সজাবলৈ চেষ্টা কৰিছোঁ পোলাওখিনি। এয়া চাব, এয়া মোৰ হৈ গ'ল পোলাও। একদম চিম্পুল খোৱা চাউলেৰে বনাইছোঁ, লগতে আছে পনীৰ, এপিচ নেমু আৰু লগতে পিঁয়াজ। বাছ মোৰ দুপৰীয়া একদম টেষ্টি হৈ গ'ল মোৰ খানা, দুপৰীয়া আহাৰ। গাইজ, মোৰ পোলাও আৰু পনীৰ হৈ গ'ল। এয়া দেখাব বৰ দিগদাৰ হৈছে। গাইজ, এয়া মোৰ পোলাও পনীৰ এয়া ৰেডি হৈ গ'ল, চিম্পুল একদম। গাইজ, তেন্তে খোৱা ষ্টাৰ্ট কৰোঁ। কেনেকুৱা হৈছে মই কম খাই পেলাই। ইয়াৰ পনীৰ জোল অকণমান কাটি লৈছোঁ, অকণমান নেমু চেপি লওঁ। বহুত টেষ্টি হৈছে, গতিকে আপোনালোকৰ মন গ'লে খাব এনেকৈ একদম চিম্পুল। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। ভাতকেইটা খাই লওঁ, তো আপোনালোকক লগ পাই আছোঁ মই অন্য এটা ভিডিঅ'। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়া মই ভাতকেইটা খাই লওঁ। পোলাও খাই লওঁ।